Hello guys, june মোৰ last video to চাইছিলে তেখেতলোকে গম পাইছে সাগে এয়া আমি Saamkhey ৰিজৰ্টত নাইট ষ্টে কৰিম বুলি কৈছিলো মই তাত এটো সক ৰাতি ভিউ টু Saamkhey ৰিজৰ্টত এয়া চাওক আৰু এয়া ৰাতিপুৱা ভিউ টু নদীখনৰ সাইডতে কটেজ খিনি আছে আমি থাকিছিলো এই লাষ্ট দুটা কটেজত আমি ষ্টে কৰিছিলো আৰু এই নদীখনত আপোনালোকে গাও ধুব পাৰে বা সুইমিং কৰিব পাৰে কিন্তু আমি সুইমিং কৰিব নাজানো হেতু কাৰণে নামিলো তাতে কিন্তু আগলে সেম নদীয়ে হয় আগলে আপোনালোকে গৈ নামিব পাৰে এয়া চাওক আমি নদীখনৰ ওচৰ পালোহি এফালে এখন নতুন ব্ৰিজ বনাই আছে বাট নতুন ব্ৰিজখন ৰেডি হোৱা নাই তো হেতু কাৰণে আমি পুৰণাখনে দি আমি গৈছো এয়া চাওক পানীখিনি পুৰা সাফা আছিলে হিলখিনি দেখা পাই আছে তো পানী সাফা দেখিলে গম পোৱা যায় আৰু পানীখিনি বহুত ঠাণ্ডাও আছিলে তো হেতু কাৰণে পানীত নামিও বহুত ভাল লাগিলে চাই গৈ থাকক ভিডিওটো আগলে আমি পানীত 3 আৱাৰ্ছ মান থাকিলো বাট মই বেছি ভিডিও কৰিব নোৱাৰিলো কাৰণ পানীত মোবাইলটো ইমান ইউজ কৰি থাকিব নোৱাৰো ন তো হেতু কাৰণে যিমানখিনি মই পাৰিলো আপোনাৰ লগত হেখিনিয়ে মই দেখাইছো এয়া চাওক আমি বহুত বেছি এনজয় কৰিলো গোটে সানবাৰ্ন হৈ গৈছে এইবোৰ সব পুৰা সানবাৰ্ন সানবাৰ্ন হৈছে নে হৈছে পুৰা এটো বগা মানুহ পানী খেলে আমাৰ পানীত খেলা হৈ গল এতিয়া আমি আকৌ কটেজলৈ গৈ আছো কটেজ গৈ ভালকে গা সা ধুই আৰু আমি তাৰ পৰা উলাই দিম আৰু হিবহাগলে এয়া চাওক আমি গৈ আছো কটেজলৈ অকমান দূৰ হয় কটেজলৈ কিন্তু একো নাই এয়া চাওক পেকিং কৰি আছো পুৰা কাপোৰ কানি আমি পেকিং মানে উঠাই আছো আৰু আপোনালোকে কটেজৰ ভিতৰটো দেখুৱা নহল এয়া চাওক মই কটেজৰ ভিতৰটো মই দেখাইছো এয়া চাওক 4 জন মান থাকিব পৰা যায় কটেজৰ ভিতৰত তো আমি আহিছিলো 8 জন তো আমাৰ দুটা ৰুমত হৈ গৈছিলে এয়া চাওক ৰুমবোৰ বালো ভালে হয় আৰু বাথৰুমো সফা আছিলে কিন্তু মই বাথৰুমটো দেখাব নোৱাৰিলো কাৰণ সবে গা সা ধুই আছিলে ন হেতু সময়ত হেতু কাৰণে এয়া চাওক ভিউটো ধুনীয়া হয় আপোনালোকে আহিব পাৰে ইয়ালে আৰু মই এতিয়া কিছুমান ফটো শেয়াৰ কৰিছো এয়া চাওক
ফটোখিনি চাই গৈ থাকক। এয়া চাওক আমি ৰেডি হৈ ওলাই আহিলোঁ। আমি এতিয়া যাব লৈছোঁ শিৱসাগৰলৈ। আৰু যোনে যোনে মোৰ ভিডিঅ'টো আজি প্ৰথম চাইছে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু কমেণ্ট এটাও কৰি দিব। অ'কে দেন, বাই বাই।